মোৰ পইচা পাতি আছে, মই ভাল ল'ৰা পাম দিয়কচোন, মই ভাল ছোৱালী পাম। এইটো মোৰ লগৰজনে কৈছে সি বোলে ভাল ছোৱালী পাব, আচলতে মইহে ভাল ছোৱালী পাম। মই কিমান ধনী জানে, এই কি ক'ব আৰু, মোৰ একেবাৰে টকা বুজিছে। মই ডাঙৰ বিল্ডিং এটা বনাইছোঁ, 3 তলা বিল্ডিং, তাত ছাদ দিছোঁ আৰু তাত একদম চবতে টাইলছ লগাইছোঁ। বিচনাটো নাই, বিচনাত টাইলছ লগোৱা নাই, বাথৰুমত টাইলছ লগাইছোঁ, মাৰ্বল পাথৰ দিয়া এটা ডাঙৰ ঘৰ বনাব পৰা নাই, কিন্তু সেই পকী ঘৰ এটা আছে কিন্তু মোৰ। আৰু মোৰ সৰুকৈ হ'লেও গাড়ী এখন আছে, ৰাস্তাৰ মাজত থৈ পেলাই মই সেই গাড়ীখন ধুই থাকোঁ। কোনে কি কৰে চাওঁচোন, ঘেণ্টাটো কেয়াৰ কৰোঁ কাৰোবাক, কাকো মই কেয়াৰেই নকৰোঁ। ৰাস্তাৰ মাজত থৈ পেলাই মই ৰাস্তা ঠিক কৰি থাকোঁ। কোনে কি কৰিব, মিনিষ্টাৰৰ লগত মোৰ হাত আছে, হা, মোৰ হাতখন মিনিষ্টাৰৰ তাত থ'লোঁ। কি কথা ক'ব আহিছোঁ, মিনিষ্টাৰৰ লগত হাত আছে মানে মিনিষ্টাৰৰ লগত মোৰ চেনেল আছে, মোৰ লগত ভাল। আৰু মই এটা হাত দীঘল মানুহ বুজিছ, হা, দেখিছেনে বাৰু লগৰটোৱে কি কৈ আছে, হাত দীঘল কি কৰিব লাগে, মই সেই বুটৰ বেপাৰী দুটাৰ পৰা, মিছল বুটৰ বেপাৰী দুটাৰ পৰা হাতখন দীঘল কাৰণে বুট এভাগ আনি পেলাই তোক খুৱাব লাগে, হা, সেইটো কথা কোৱা নাই ঐ। এই মোৰ ডাঙৰ মানুহৰ লগত হাত আছে, মোৰ হাত দীঘল মানুহ, তাৰমানে মোৰ দম থকা মানুহ আকৌ, সেইটো কথা কৈছোঁ। মোৰ শান্তি নাই বুজিছেনে, বিৰাট প্ৰব্লেম কৰি দিয়ে। আৰু এতিয়া আমাৰ মাজত আহি আছে এটা আমাৰ একদম খুব মৰম লগা, আমাৰ একে মৰমৰ মোৰ বাচ্ছা মানে মোৰ ল'ৰাটো আৰু সি আহি আছে, সি ৰুটি খাই বৰ ভাল পায়, ডাঙৰ ৰুটি এখন খাই আহি আছে। অলপ পিছত চাম আমি। ৰংগীলা কৌতুক গোষ্ঠীটো মঞ্চত পাবৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে 7896282139। আৰু ভাল লাগিলে আমাৰ জিলমিল ফিল্ম এণ্ড ৱৰ্কছ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।